নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অসমীয়া টেক ইউটিউব চেনেল টেক এপৰ এটা নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'ত মই আপোনালোকক টেকন'লজিৰ লগত জড়িত 10টা ইণ্টাৰেষ্টিং ফেক্ট ক'ব গৈ আছোঁ, যিকেইটা হয়তো আপোনালোকে নাজানিব পাৰে আৰু ফেক্টছকেইটা জানি নিশ্চয় আপোনালোকৰ ভাল লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু কোনকেইটা ফেক্টছ আপোনালোকৰ ভাল লাগিল নিশ্চয় তলত কমেণ্ট কৰি জনাব। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ফেক্টছটো হৈছে কম্পিউটাৰ ভাইৰাছৰ ওপৰত। আপোনালোকে জানেনে পৃথিৱীৰ প্ৰথম কম্পিউটাৰ ভাইৰাছটো হানিকাৰক নাছিলে? 1971 চনত এই ভাইৰাছটো ডেভেলপ হৈছিলে। নাম আছিলে চিপাৰ। এইটো কেৱল পৰীক্ষণৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিলে, চাবলৈ যে কম্পিউটাৰৰ মাজত ভাইৰাছে কেনেকৈ স্প্ৰেড হয় বা সংক্ৰমণ হয়। আপোনালোক সকলোৱে গুগল ইউজ কৰে। কিবা ইম্পৰ্টেণ্ট সৰু ডাঙৰ কথা জানিবলৈ গুগল চাৰ্চ কৰে। আজিৰ ছেকেণ্ড ফেক্টটো হ'ল গুগলৰ ওপৰত। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে পৃথিৱীৰ 2 লাখ ঘৰ পৰিয়ালে এদিনত যিমান ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে, সিমান ইলেক্ট্ৰিচিটি গুগলক এদিনতেই প্ৰয়োজন হয়। অৰ্থাৎ পৃথিৱীৰ 0.013% শক্তি গুগলে অকলে ইউজ কৰে। ব্লাড প্ৰেছাৰ, ছুগাৰ টেষ্ট, থাইৰয়ড টেষ্ট এইবোৰ চেক কৰাৰ বাবে মেচিন বা টেকন'লজিৰ কথা নিশ্চয় আপুনি জানে। 3 নম্বৰ ফেক্টটো হ'ল এটা মেচিনৰ ওপৰত। আপোনালোকে জানেনে পৃথিৱীত এনেকুৱা এটা মেচিনো আছে যিয়ে আপোনাৰ হাৰ্ট এটেক হোৱাৰ চান্স প্ৰেডিক্ট অৰ্থাৎ অনুমান কৰিব পাৰে। এই মেচিনটোৱে হাৰ্ট এটেক হোৱাৰ 4 ঘণ্টা আগতেই জনাই দিব পাৰে। ইয়াৰ একুৰেচি অৰ্থাৎ 80% শুদ্ধতা প্ৰমাণিত হয়। সকলোৰে নিশ্চয় ইমেইল বা জিমেইল আছে। 4 নম্বৰ ফেক্টটো ইমেইলত ইউজ কৰা এড্ৰেছ চিম্বলটোৰ ওপৰত। এই এড্ৰেছ চিম্বলটো কোনো লেটাৰ নাই বা সংখ্যা নহয়। ই এটা ৰেণ্ডমলি চিলেক্ট কৰা চিম্বলহে মাথো। ইয়াক এট নাইবা এট চাইন বুলি জনা যায়। ইয়াক ইমেইলত ব্যৱহাৰ কৰাৰ অৰ্থ হৈছে আপোনাৰ নামটো বা আপোনাৰ এটা একাউণ্ট ইমেইলত যে উপলব্ধ তাৰ বাবেই এই এড্ৰেছ চিম্বলটো ব্যৱহাৰ কৰে। আমি বিভিন্ন ৱেবছাইটত লগ ইন কৰোঁতে প্ৰথমে এটা পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে। এটা কথা জানেনে, 3টা মষ্ট কমন পাছৱৰ্ড যিকেইটা মানুহে ব্যৱহাৰ কৰে সেইকেইটা আটাইতকৈ দুৰ্বল হয়। আৰু সেই পাছৱৰ্ডকেইটা কি জানেনে? সেইকেইটা হ'ল 123456, 12345 আৰু পাছৱৰ্ড। এইকেইটা পৃথিৱীৰ আটাইতকৈ দুৰ্বল পাছৱৰ্ড। কিছুমান ৱেবছাইট আৰু এপ্লিকেশ্যনত লগ ইন নাইবা ভিজিট কৰিবলৈ প্ৰথমে এটা কেপচা ফিল কৰিব লাগে। ইয়াৰ কাৰণ হ'ল আপুনি যে এজন মানুহে এই কাম কৰি আছে তাৰেই প্ৰমাণ দিবলৈ। আপোনালোকে জানেনে এই কেপচাৰ ফুল ফৰ্মটো কি হয়? এই কেপচাৰ ফুল ফৰ্মটো হ'ল কমপ্লিটলি অট'মেটিক পাব্লিক টাৰ্নিং টেষ্ট টু টেল কম্পিউটাৰ্ছ এণ্ড হিউমেন এপাৰ্টছ। অন্ধলোকে ফোন ব্যৱহাৰ কৰেনে? আপুনি চাগে ভাবিছে অন্ধলোকে কেনেকৈ ফোন ব্যৱহাৰ কৰে। হয়, অন্ধলোকে এক বিশেষভাৱে প্ৰস্তুত কৰা চেলফোন ইউজ কৰে। বিশেষ ব্ৰেইলি টেকন'লজি ইউজ কৰি এই ফোন প্ৰস্তুত কৰিছে। ইয়াত ব্যৱহাৰ কৰিছে স্পেচিয়েল কিছুমান পিন যিবোৰ ওখ চাপৰ ধৰণৰ হয় আৰু এইবোৰ স্পৰ্শ কৰি এই ফোন ব্যৱহাৰ কৰে। আপোনালোকৰ সৰহসংখ্যৰে হয়তো ফেচবুকৰ একাউণ্ট আছে। আপোনালোকে বাৰু জানেনে ফেচবুকৰ ৰং নীলা কিয় হয়? ইয়াৰ কাৰণ হ'ল ফেচবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গ এজন কালাৰ ব্লাইণ্ড লোক। অৰ্থাৎ তেওঁ ৰঙা আৰু সেউজীয়া ৰং ভালকৈ দেখা নাপায়। চ' ফেচবুকৰ সকলো ইণ্টাৰফেচৰ ৰং নীলা হয়। আপোনালোকেতো ৱেবছাইট বা ৱেব পেজৰ কথা জানে। এটা কথা জানেনে পৃথিৱীৰ প্ৰথম ৱেব পেজটো এতিয়াও চলি আছে? ফাৰ্ষ্ট ৱেবছাইটটো হ'ল www.symbolic.com। এইটো 15 মাৰ্চ 1985ত ইণ্টাৰনেটত ৰেজিষ্টাৰ হৈছিল আৰু বৰ্তমানেও এই ৱেবছাইটটো চলি আছে। আপুনি নিজে এই ৱেবছাইটটো খুলি চাব পাৰে। আহক শেষৰ অৰ্থাৎ 10 নম্বৰ ফেক্টৰ কথা পাতো। আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা ফোন কোনটো? সেই ফোনটো হ'ল নকিয়া 1100 আৰু 1110 দুইটাই।
প্ৰায় 250 মিলিয়নতকৈ অধিক ফোন বিক্ৰী হৈছিলে আৰু আটাইতকৈ বেছি বিক্ৰী হোৱা স্মাৰ্টফোন দুটা কি জানেনে? আইফোন 6 আৰু আইফোন 6 প্লাছ, যিয়ে 220 মিলিয়নতকৈও অধিক ফোন বিক্ৰী হৈছিল। এতিয়া যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক। এনেধৰণৰ টেকন'লজিৰ লগত জড়িত জ্ঞান প্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। শেষত এই ভিডিঅ'টো চোৱাৰ বাবে সকলো লোকে অশেষ ধন্যবাদ।